Hello guys, welcome to my channel. আজি যেহেতু দীপাৱলী হয় গতিকে তাৰ সুন্দৰতা আপোনালোকে দেখিছে পোহৰ উৎসৱ দীপাৱলী চৌদিশে কেৱল পোহৰ আপোনালোকক মই আজিৰ ব্লগটোত দেখাম কিদৰে আচলতে এই পোহৰ উৎসৱটো উদযাপন কৰা হৈছে লখিমপুৰত আপোনালোকক মই দেখাই আছোঁ মই আছোঁ বেলকনিত ইয়াৰ পৰা দেখাই আছোঁ গোটেই ভিউটো আপোনালোকক গতিকে বলক সম্পূৰ্ণ সুন্দৰতাসমূহ কিদৰে হৈছে সেয়া চাবলৈ আমি গোটেই ভিডিঅ'টো চাব লাগিব আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এয়া দেখিছে চাকিবোৰ জ্বলাইছিলোঁ অলপ অলপকৈ নুমাই গৈছে কিন্তু হ'লেও খুব সুন্দৰ লাগিছিল আজিৰ পৰিৱেশটো গতিকে ভিডিঅ'টো শেষলৈকে চাব দীপাৱলী বা দিৱালী আমি উদযাপন কৰিছোঁ দিৱালীনো প্ৰকৃততে কি হয় বা দীপাৱলীনো কি হয় সেই বিষয়ে আচলতে আজি মই আপোনালোকক অকণমানকৈ ক'ম দেৱালী দীপাৱলী বা দীপান্বিতা 4-5 দিনীয়াকৈ ভাৰতীয় পোহৰৰ উৎসৱ হিচাপে পালন কৰা হয় প্ৰতি বছৰে শৰৎকালত কাতি মাহৰ অমাৱস্যা তিথিত হিন্দুসকল জৈনসকল শিখসকল আৰু কিছু বৌদ্ধ লোকে এই উৎসৱ পালন কৰে এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু এই অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়ৰ প্ৰতিনিধিত্ব কৰে পোহৰে জ্ঞান আৰু বিবেকক বুজায় দেৱালীৰ সময়ত ঘৰ দুৱাৰ দোকান পোহাৰ কাৰ্যালয় মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰা হয় দেৱালীৰ ৰীতি নীতি 5 দিনীয়াকৈ চলে যদিও উৎসৱৰ তৃতীয় দিনা হিন্দু দিনপঞ্জী মতে বছৰৰ আটাইতকৈ অন্ধকাৰৰ দিন কাতি মাহৰ অমাৱস্যা তিথিত মূল দেৱালী পালন কৰা হয় গ্ৰেগৰিয়ান বৰ্ষপঞ্জী মতে দীপান্বিতা উৎসৱ সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহৰ মাজত অনুষ্ঠিত হয় দেৱালীৰ আগে আগে মানুহে তেওঁলোকৰ ঘৰ আৰু কৰ্মস্থানৰ চাফ-চিকুণ পুনৰ নিৰ্মাণ আৰু সৌন্দৰ্যবৰ্ধনত আচলতে ব্যস্ত হয় দেৱালীৰ দিনা সকলোৱে সুন্দৰ সাজ পোছাক পিন্ধি ঘৰৰ ভিতৰ বাহিৰে মিঠাতেলৰ চাকি মম আলোকসজ্জাৰে আলোকিত কৰে উত্তৰ ভাৰতত কেইদিনমান ধৰি ধন আৰু সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা অৰ্চনা কৰা হয় ইয়াৰ লগতে বোমা ফটকা ফুটাই আনন্দ কৰা দেৱালীৰ অন্যতম বৈশিষ্ট্য দীপান্বিতাৰ সময়ত ওচৰ চুবুৰীয়া আৰু সম্পৰ্কীয়সকললৈ মিঠাই আৰু উপহাৰ আদান প্ৰদানৰো নিয়ম আছে দেৱালী সমগ্ৰ দক্ষিণ এছিয়াত উলহ মালহেৰে উদযাপন কৰাৰ লগতে গোটেই বিশ্বতে ভাৰতীয় মূলৰ মানুহৰ মাজত বিশেষভাৱে এই উৎসৱ জনপ্ৰিয় ভাৰতৰ অন্যান্য ধৰ্মাৱলম্বীসকলে দেৱালীৰ লগতে নিজা উৎসৱ পালন কৰে জৈনসকলে দেৱালীৰ লগতে তীৰ্থকৰ মহাবীৰৰ জ্ঞান প্ৰাপ্তি উদযাপন কৰে সেইদৰে শিখসকলে মোগল কাৰাগাৰৰ পৰা গুৰু হৰগোবিন্দৰ মুক্তিৰ স্মৃতিত বন্দী স্বৰ দিৱস পালন কৰে বৌদ্ধ ধৰ্ম পালন কৰা নেৱাৰসকলে দেৱালীৰ লগত লক্ষ্মী পূজা আৰু বঙালীসকলে কালী পূজা অনুষ্ঠিত কৰে মূল দেৱালী উৎসৱৰ দিনা ফিজি গুৱানা ভাৰত মালয়েছিয়া শ্ৰাৱকৰ বাদে মৰিচাছ ম্যানমাৰ নেপাল ছিংগাপুৰ শ্ৰীলংকা ছুৰিনাম আৰু ত্ৰিনিদাদ আৰু টবাগত চৰকাৰী আচলতে বন্ধৰ দিন হিচাপেও পালন কৰা হয় দক্ষিণ এছিয়াৰ পৰা উৎপত্তি হোৱা পৌৰাণিক সংস্কৃত গ্ৰন্থসমূহত 5 দিনীয়া দেৱালী উৎসৱৰ উল্লেখ আচলতে আমি পাইছোঁ ভাৰতৰ ভিন ভিন অঞ্চলত এই উৎসৱ বিভিন্ন নামেৰে জনা যায় ইয়াৰ লগতে দেৱালীৰ লগত সম্পৰ্কীয় নীতি নিয়মসমূহো অলপ বেলেগ বেলেগ হয় দেৱালী দুৰ্গা পূজাৰ দশমী তিথিৰ 18 দিনৰ পিছত অনুষ্ঠিত হয় দেৱালী ধনতেৰাছৰ দিনাৰ পৰা আৰম্ভ হয় ইয়াৰ দ্বিতীয় দিনা নৰক চতুৰ্দশী বোলা হয় দক্ষিণ ভাৰতত এই দিনকেই মূল দেৱালী বুলি পালন কৰা হয় পশ্চিম পূব আৰু উত্তৰ ভাৰতত তৃতীয় দিনা মূল দেৱালী অনুষ্ঠিত হয় এই দিনা পশ্চিম আৰু উত্তৰ ভাৰতত লক্ষ্মী পূজা আৰু পূব ভাৰতত কালী পূজা অনুষ্ঠিত হয় চতুৰ্থ দিনা গোবৰ্ধন পূজা অনুষ্ঠিত হয় আৰু পঞ্চম দিনা ভাতৃ দ্বিতীয়াৰে দেৱালী উৎসৱৰ সামৰণি পৰে ভাতৃ দ্বিতীয়া ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্কৰ প্ৰতি উৎসৰ্গিত ৰাখী বন্ধনৰ সমকক্ষ উৎসৱ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ কিছুমানে সেইকেইদিনা নিজৰ কৰ্মস্থলীত সা-সঁজুলি যন্ত্ৰপাতি আদিৰ উদ্দেশ্যে বিশ্বকৰ্মা পূজা পাতে গতিকে গাইজ আপোনালোকে গম পালেই দেৱালীৰ যি মহত্ব আৰু কিয়নো উদযাপন কৰা হয় কিদৰে আমি ফূৰ্তি ফাৰ্তা কৰোঁ গতিকে আজিৰ উৎসৱটি সকলোৰে বাবে আনন্দৰ হওক হেঁপাহৰ হওক সকলোৰে সুন্দৰকৈ উদযাপন কৰক তাৰে কামনা কৰিলোঁ তেনেহ'লে আহক আমি চাওঁ লখিমপুৰৰ কিদৰে আচলতে আলোকসজ্জাৰে আলোকিত কৰা হৈছে
বিশেষকৈ এইটো খেলমাটিৰ এলেকাত বৰ সুন্দৰকৈ কৰা হৈছে গতিকে ব'লকচোন আমি नैनों से तेरी सजावट नैनों से तेरी जिंदगी नैनों से तेरी मोहब्बत नैनों से तेरी कहावत नैनों से तेरी सजावट नैनों से तेरी जिंदगी আপোনালোকক দেখাইছোঁ মাটিৰ চাকিৰে কিদৰে সুন্দৰকৈ আচলতে সজাই তুলিছিলোঁ ষ্টেপকেইটা গতিকে আজিৰ পুৱা উৎসৱটিত কিদৰে আলোকসজ্জাৰে আলোকিত কৰা হ'ল মাটিৰ চাকিৰে কিদৰে ডেক'ৰেশ্যন কৰিছিলোঁ আপোনালোকক দেখালোঁ আৰু আচলতে পুৱা উৎসৱ যিহেতু সুন্দৰকৈ পোহৰে আলোকিত কৰাটোৱে আমাৰ উদ্দেশ্য তাৰ লগতে ভালো লগা এইদৰে মাটিৰ চাকিৰে আচলতে কি সুন্দৰকৈ উদ্ভাসিত হৈছিল সময়খিনি ইয়াতে মই ব্লগটো সামৰিম নিশ্চয় আপোনালোকৰ চাই ভাল লাগিলে আজিৰ এই পোহৰৰ উৎসৱৰ যি আয়োজন সকলোৱে নিশ্চয় নিজৰ ঘৰত খুব সুন্দৰকৈ আয়োজন কৰিছে দীপাৱলী এইদৰে ফটকা ফুটাইছে বহুতে বিভিন্ন ফুলজাৰি এইদৰে ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে গতিকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু সকলোকে জনালোঁ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা ধন্যবাদ